এয়া মই 1 নং ফেচুৱালৰ এখন চাহ বাগানত উপস্থিত হৈছোঁ মাত্ৰ। এখন প্ৰায় কাতিমান পালেগৈ 2 বছৰ হ'ব এখন বাগান। এখন বাগানত এগ্ৰ'লেজাৰ প্লাছ এগ্ৰ'ভেৰা গেনুলছ এগ্ৰ'লেজাৰ 82 ব্যৱহাৰ কৰিছে। আজি 1.5 বছৰ দিন ধৰি এইখিনি সাৰ দৰৱ ইয়াত জৈৱিকভাৱে প্ৰয়োগ কৰিছে। প্ৰয়োগ কৰাৰ ফলত ইয়াৰ উৎপাদন বহুত বাঢ়িছে। আচ্ছা, আপোনাৰ নামটো কৈ দিয়কচোন। ধৰ্ম বৰা। আচ্ছা, আপোনালোকৰ এই বাগানখন ৰোপণ কৰা কিমান দিন হ'ল? এই কাটি পালে 2 বছৰ হ'ব। কাটি পালে 2 বছৰ হ'ব। এতিয়া আপোনালোকে প্ৰতি সপ্তাহত এই বাগানখনত কিমান পাত ছিঙে? সপ্তাহত একোটাত যদি 2 কুইণ্টেল পাওঁ, একোটাত হয়তো 1.5 কুইণ্টেল আহে। তেনেকুৱাকৈ আপোনালোকে এই বাগানখনত এবিঘা মাটিত মানে এই 1.5 বছৰীয়া বাগানখনত আপোনালোকে ইমান প্ৰডাকশ্যন পাইছে। আপোনালোকে কি জৈৱিক সাৰ মাৰিছে ইয়াত? জৈৱিক সকলো জৈৱিক মাৰিছে। জৈৱিক মৰাৰ ফলত মানে ইয়াৰ উৎপাদনটো আপোনালোকৰ পাতৰ কালাৰটো বৰ ধুনীয়া। কালাৰ একদম সেউজীয়া, মানে এই বছৰ তেনেকৈ ৰঙা পৰা নাই। নাই পৰা ন? বেমাৰ আজাৰ কিবা হৈছে নেকি পাতৰ গছত? বেমাৰ অলপ হয় যদিও গৈছে বাৰু বেমাৰটো। বেমাৰ তেনেকৈ নাই, চাহীটো পৰিছিলে। সিমানেই আৰু। আপোনালোকৰ প্ৰডাকশ্যনটো খুব ভাল, মানে সন্তোষজনক। প্ৰায় মানে 2 কুইণ্টেল মানে 1.5 কুইণ্টেল তেনেকৈ আপোনালোকে এই বিঘা মাটিত প্ৰত্যেক সপ্তাহতে পাতটো পাই আছে মানে। গছ তেনেকৈতো মেচিঅ' হোৱাই নাই। গছ মেচিঅ' মাত্ৰ এইটো 1.5 বছৰ 2 বছৰ হোৱাই নাই আপোনালোকৰ পুলিখিনি। 2 বছৰ নহওঁতেই মানে আপোনালোকৰ উৎপাদনটো ইমান সুন্দৰ হৈছে।